দেখিছা কি কৈছা মোবাইল দিলে এও বনাই হে পৰি হে পোৱালি ওলাইছে পোৱালি লৈ আছা পোৱালিটো চাউণ্ডটো নুশুনো কাছা নি বাৰু অকল যেতিয়া খালী কিবা ধৰি কি হৈছে তোমাৰ একো হোৱা নাই কিবা হৈছে নিচিনা লাগিছে নেকি কেমেৰাটো লৈ লৈ একদম পুৰা মোবাইলটো লৈ একদম পুৰা হেৰি কৰি আছে নিজৰ মানুহটোক চুমা এটা খাব নোৱাৰে নেকি আৰু চুমা হেনেকে হেল্ল' এভৰিৱান কি খবৰ আশা কৰিছোঁ সকলো ভালে আছে তো আমিও ভালে আছোঁ তো আজি বহুত দিনৰ মূৰত আকৌ ব্লগ এটা আপোনালোকৰ মাজলৈ আনিলোঁ তো আজি ফাইনেলি মই এতিয়া আছোঁ ৰুমৰ ভিতৰত তো কথাখিনি অলপ সৰুকৈ ক'ব লাগিব যিহেতু পাপুৰ লগত প্ৰেংক কৰিব গৈ আছোঁ কিছ প্ৰেংক তো আজি মানে দিনটো মানে পাপুক মানে ক্ৰিছ কৰি থাকিম তো সি কি ৰিয়েকশ্যন দিয়ে বা কি কয় তো সকলোখিনি দেখাই থাকিম আৰু সি এতিয়া গৈ আছে পুখুৰীত মাছ ধৰিবলৈ তো ধুনীয়াকৈ দেখাই থাকিম পুখুৰীত মাছ পাইছেনে নাই পোৱা আৰু সি পুখুৰীৰ পৰা ডাইৰেক্ট উঠি অহাৰ লগে লগে মই কিছ প্ৰেংক কৰিম তাক দিনটোৰ পৰা কিছ প্ৰেংক কৰি থাকিম তো সি কিছ কৰিলে মোক কেনেকুৱা ৰিয়েকশ্যন দিয়ে তো ধুনীয়াকৈ চাই থাকিব তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ কিছ প্ৰেংক কৰিব গৈ আছোঁ আৰু মাছ পায়নে নাপায় সেইখিনিও দেখাই থাকিম মাছ কেনেকৈ ধৰিছে তো ভিডিঅ'টো শেষলৈকে চাই থাকিব মিছ নকৰিব বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু সেইফালে দেখিছেনে পাপু পাপু হাই কৈ দিয়াচোন হাই কৈ দিয়া হাতখন দাঙি দিয়া কিমান দ থিয় হৈ দিয়াচোন সেইডোখৰত সিমানে নে গাইজ দেখিছে কিমান ৰ'দ দি আছে আৰু ওৱনি চনি লৈ ধুনীয়াকৈ বহি আছোঁ আৰু এইফালে দেখিছেনে সেইটো পাপু তো পাপু আহি লওক ধুনীয়াকৈ কিছ প্ৰেংক কৰি আছোঁ সি গমে নাপায় অকণমান দেৰিকৈ কৰিম সি উঠি আহিলে মানে কৰিম সেইফালে দেখিছে এইফালে ধৰি আছে জেংগীডাল তই এইফালে সাঁতুৰি দে আকৌ ক'ৰবাত থবিনে ই এইটো চা কেনেকুৱা মই নিচিনা কৰি আছে তই সাঁতুৰিব নাজানা নেকি সাঁতুৰি দে আকৌ নাজানো তুমি সাঁতুৰি দিয়া আকৌ এপাক টানকৈ ধৰা কোনটো চাং পালা কি মাছ টানকৈ ধৰা যাব নিদিবা ধৰি আছানে মোলৈ দিবা দেই পলতে দিবা এইটো দেখিছেনে এইটো একো কাম নাই এনেই মোক কেলৈ দেখাইছে মাছ ধৰিব নোৱাৰিলে পাপু পাইছে দেই মোলৈ দিয়া পাইছা নাই আৰু লাগি চাবা চাং এফালে দেখা দিয়াচোন কোনটো সেইটো কি মাছ এজনী মা নাই অহা ন এতিয়া মানে পাপুৱে মাছ ধৰি হৈ গ'ল তো এতিয়া মানে গা ধুই আছে তো গা ধুই ভিতৰলৈ আহিব মই ক'ৰবাত গৈ ফোনটো মানে লুকুৱাই থ'ম তো তাৰপিছত তাক মানে কিছ প্ৰেংক কৰিম তো ভিডিঅ'টো ধুনীয়াকৈ চাই থাকক এতিয়া কিছ প্ৰেংক ষ্টাৰ্ট কৰোঁ অলপ ফাইনেলি মানে পাপু গা চা ধুই হৈ গ'ল মাছ চাছ ধৰি আহিলে তো এতিয়া মই ফোনটো ইয়াত ক'ৰবাত লুকুৱাই লওঁ আৰু পাপুক এতিয়া মাতিম ৰুমলৈ তো ধুনীয়াকৈ প্ৰেংক কৰিম তো চৰ্দি লাগি আছে অলপ অলপ তো পাপুক এতিয়া মাতিম ৰুমলৈ তো ফোনটো লুকুৱাই লওঁ ক'ৰবাত ক'ত থ'ব পাৰোঁ চাই লওঁ জেগাটো ইয়াত থ'লে ভালকৈ উঠিবনে নাই চাই লওঁ বিচনাত থ'লে মানে ভালকৈ উঠেনে নুঠে উঠিছে ধুনীয়াকৈ এতিয়া পাপুক মাতিম তো ধুনীয়াকৈ চাই থাকক ধুন 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 এফালে আহা এফালে আহাচোন এইফালে আহাচোন কি হৈছিলা अभी मजा आएगा ना भिड़ो একোৱা নাই কি কৰিম আকৌ কি কৰিবা নাই দেহাটো বিষাইছে কেলে নাজানো এইফালে যা বহা আকৌ বহা আকৌ কি হ'লনো শুই আছো কি একো নাই বহাচোন কথা এটা কওঁ মাছ ধৰিলা কিবা হৈছে নি বাৰু
কি হৈছে ন কিবা হৈছে ঠাণ্ডা লাগিছে মোবাইলটো ক'ত থকা চাৰ্জত লাগিছে পঢ়া বন্ধ থাকিব আকৌ ৰাম কি হ'ল এফালে বহা জীৱনত তুমি খাই পোৱা নাই বহা আছে গ'লা বহিলো কোৱা কি হ'ল পকৰীয়া কৈছে কি হ'ব ন চব টাইমত পকৰীয়া কৈছে কি হ'ব ন কি হ'ব ন লিপষ্টিক লাগক যাব মানে নাদা যায় যায় মই হ'ব দিয়া মই কৈছিলে বহাচোন কালা বহা আকৌ কি নহয় ভাগৰ লাগিছে নেকি ফাইনেলি কালি কৈছিলোঁ পাপুৰ লগত কিছ প্ৰেংক কৰি আছোঁ বুলি তো কালি মানে তো জানেই বোৱাৰী মানুহ কিমান ঘৰখনত কাম থাকে তো কামৰ মাজত কালি মই মানে অলপ চাউল তাউল জাৰিব আছিলে তো সেইকাৰণে মানে কালি ভিডিঅ' একেবাৰে বনাব নোৱাৰিলোঁ তো অলপ কিছ প্ৰেংক কৰিলোঁ তো আৰু মাছ চাছ মই চালোঁ পাপুহঁতে মাছ চাছ ধৰিলে তো তাৰপিছত মই অলপ কাম বন কৰিলোঁ তো ৰাতিও হৈ গ'ল সেইকাৰণে মই কিছ প্ৰেংকটো আধাতে ৰাখি দিবলগীয়া হ'ল তো আজি অলপকৈ কৰি আছোঁ তো কালিয়ে গ'ল তো আজি অলপ কৰি আছোঁ তো ভিডিঅ'টো একেবাৰে কালিলৈ আপলোড দিম তো বহুত বেছি মৰম দিব বুলি আশা ৰাখিলোঁ তো এতিয়াও আৰু অকণমান কিছ প্ৰেংক কৰোঁ পাপুৰ ৰিয়েকশ্যনটো চাওঁ বলক গালখন পাতি দিয়াচোন গালখন আমি নি মা হ'ব দিলে এই তাৰ খং উঠিলে কামিম দাই কামুৰি দিলে কি কৈছা বুলি কয় মই আছো নহয় বুলি কয় সেইটো দাইৰ লগত খেলিছে এইটো কৈছা এইটো পোৱালিটো নাই পুখুৰী পাৰত আহি আছা যেন পোৱালিটো মাছ মাছ ওলাইছে নেকি পিতা এইফালে যা ওলা বুলি কৈ দেখ কি হ'ল দাই ল'লে অকল মোবাইলটোৱে লৈ আহে দেখিছা কি কৰিছা মোবাইলটো লৈ এইও বনাই পোৱালিটো লৈ আছে পোৱালিটো লৈ আছা পোৱালিটো কাছা নি বাৰু অকল যেতিয়া খালী কিবা ধৰি কি হৈছে তোমাৰ একো হোৱা নাই কিবা হৈছে নিচিনা লাগিছে নেকি কেমেৰাটো লৈ একদম পুৰা মোবাইলটো লৈ একদম পুৰা হেৰি কৰি আছে নিজৰ মানুহটোক চুমা এটা খাব নোৱাৰে নেকি আৰু চুমা সেনেকে খায় নেকি অন কেমেৰাত খায় নেকি অফ কেমেৰাত খায় বা চুমা অন কেমেৰাত খাব নোৱাৰে কথা হ'ল নেকি কালিৰপৰা তুমি সেনেকে কৰি মই কি দাই চিপুককে কি কৰি আছে মই আছো দেখা নাই বুলি কৈ মই আছো দেখা নাই নেকি বুলি কৈ কি কৰি আছে মই আছো দেখা নাই নেকি তুমি কি কিবা কি চুমা খাব নাপায় নেকি কালিৰপৰা অকল সেইখনকে কি সেইখন প্ৰেংক কৰি আছে নেকি একো প্ৰেংক কৰা নাই মোবাইলটো নহ'বা কি মোবাইলটো কি ৰেকৰ্ডিং কৰিব নোৱাৰে নে এনেওতো আমি ভিডিঅ' আপলোড দিয়ে থাকোঁ ন অকল কি ভিডিঅ'তে চুমা খাব পাৰে নেকি হয় নাই পিতা ডাইৰেক্ট কিবা কৰি আছো বুলি ভাবিছে হয় নাই হয় নাই এই বুলি কৈ দিয়া হয় নাই এই বুলি কৈ দিয়া ডাইৰেক্ট কিবা এটা কৰি আছো বুলি ভাবিছে কৈ দিয়া এই বুলি কৈ দিয়া এই বুলি কৈ দিয়া ধুনীয়াকৈ আহি পুখুৰীৰ পৰা ৰখি আছোঁ বেলিটোও ডুবুৰ হৈছে আৰু ইফালে পাপু আহিছে আৰু পোৱালিটো আছিলে মায়ে আহি লৈ গ'ল তো এইফালে আহাচোন কেনেকুৱা কয় আকৌ চুমা এটা খাব নিদিয়ে তুমি কি উকাই আছা মোবাইলটো এনেকৈ লৈ পিন্ধা নি উকাই আছা কি মানুহটোক চুমা এটা খাব নাপায় নেকি সেইটো অফ কৰিলা কেলে আমিতো এনেই ভিডিঅ' বনাই থাকোঁ ন চুমা খালেনো কি হ'ব কেলে অফ কৰিব লাগে ইমান লাজ কয় লাজ নহয় তুমি কি হ'ব চুমাটো খালেনো কি হ'ব দিয়াচোন আৰু এটা চুমা এটা খাং দিয়াচোন
দিয়াচোন নালাগে তো কাছ নেই তুমি কাঁচা আনিবলৈ কাছ নেই কি হ'ব ন চুমা দেখাম দিয়া কেনেকুৱা কৈছ লিপষ্টিক লগাই লিপষ্টিক লগাই ভালেহে তেতিয়া গাভৰু ছোৱালীয়ে জানিব সিহঁতে স্পৰ্ট মানে সেই গাভৰু ছোৱালীয়ে জানিব বিয়া পতা মানুহ দেই লিপষ্টিক লাগি নিচিনা হেণ্ডুল থাকিব তেতিয়া মানে ৰাস্তা ঘাটে গ'লেও গাভৰু ছোৱালীয়ে চকু নেমাৰিব আৰু ন মানে বিয়া পতা বুলি গম পাই যাব সেইকাৰণে লিপষ্টিক লাগিলে একো নাই কি হ'ব ন চুমা খালে কি হ'ব ন তোমাক কিনো কালি বা কিনো সেইটোকে অকল লাগিয়ে আছা হাৰ্ডিকেইডাল ওলাই গৈছে তুমি মোক ভালকৈ খাবলৈ দিয়া নাই নি বাৰু খাবলৈ দিয়া নাই মই হাৰ্ডিকেইডাল ওলাই গৈছে চাচোন কি হ'ল চুমা খোৱা দেখি বেয়া পাইছা নেকি কালিৰ পৰা কি অকল সেইখনকে উৎপাত কি উৎপাত চুমা খালে মানে উৎপাত কৰা হয় নেকি চুমা খালে কি উৎপাত কৰা হয় নেকি একো নহয় কি একো নহয় বেয়া পাইছা নেকি নহয় মানুহ দুনু কালি বা কেনেকৈ কওঁ কেনেকৈ কালিৰ পৰা কেনেকৈ কৰি আছে কি নালাগে কেলৈ কেমেৰা অফ কৰিম কেমেৰা আমি ভিডিঅ' এনেও বনাই থাকোঁ ন তোমাক কথাটো কৈ দিম এইফালে আহাচোন কি কথা কোৱা কালিৰ পৰা মই মানে আমাৰ ইউটিউবৰ ছাবস্ক্ৰাইবাৰসকলক মানে কৈ আছিলোঁ যে পাপুক মই কিছ প্ৰেংক কৰিম কালি দিনটো কৰিব নাপালোঁ কি থোৱা মানে কালি দিনটো তোমাৰ মাছ চাছ ধৰি মানে চাউল জাৰিলোঁ যে তোৰ সেইকাৰণে সময় নাপালোঁ অকণমান কৰিলোঁ কিছ প্ৰেংক তো পাপু আৰু কি আৰু গালি পাৰি আছে কালিৰ পৰা কিনো মানুহৰ আগত কিছ খাই আছ বুলি চুমা খাই আছ বুলি গালি পাৰিছে তো এতিয়াও সৌ খং উঠিছে তো মই তোমাক প্ৰেংক কৰি আছিলোঁ কি বেয়া পালা নেকি হ'ব থোৱা তোমাক কিছ প্ৰেংক কৰিছিলোঁ তুমি বেয়া পালা নেকি গালি পাৰিছে তো পাপুৱে কিছ প্ৰেংক কৰা দেখি বেয়া পাইছে তো আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব নাপাহৰিব তো ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে নতুন এটা ভিডিঅ' দিয়াৰ প্ৰতিশ্ৰুতিৰে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ